हेलो एवरीवन की खबर आपनालोकर आको एटा नतुन डेली ब्लगले स्वागतम आपनालोকক মই আছো তেজপুৰ ডেকাৰ গাঁও বাহঁতৰ ঘৰত আৰু আমি আজি সপৰিয়ালে যাব ওলাইছো গাঁৱৰ ঘৰলে মানে মই জন্ম হোৱা ঠাইখনলে আৰু এইফালে আমাৰ গাঁৱলে সোমাই যাব লাগে নতুন সপন কোনে জুমি চাই জুৰিত দাপন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন আগলি বাহাত বগলি নাচিছে আগলি বাহাত বগলি নাচিছে আল ফুলে কৈ কহুৱা হালিছে মুখে মুখে হাঁহি দেখোন মুখে মুখে হাঁহি দেখোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন সৰু বৰ নাই ই গাঁৱত সমূলি সৰু বৰ নাই ই গাঁৱত সমূলি উলাহত উদুলি মুদুলি চেনেহৰ এই বান্ধন চেনেহৰ এই বান্ধন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিত দাপোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন আৰু এয়া এতিয়া আমি ঘৰ পাই গলোহি আৰু আমি খুৰীহঁতৰ ঘৰলৈ যাওঁতে মোৰ হাজবেণ্ডো আহি পালে আৰু হাজবেণ্ড আহি এয়া কামত লাগি গৈছে আৰু আনফালে এয়া মায়ে যা যোগাৰ কৰি আছে আৰু লগতে ময়ো এয়া আদা ৰচুন গুচাই দিছোঁ আৰু এয়া ভিন্দুৱে এয়া বাহিৰতে চৌকা পাতি বনাব আৰম্ভ কৰিলে আৰু ভিন্দুৱে আমাৰ বহুত ধুনীয়া মাংস বনায় আৰু এনেকে গাঁৱৰ পৰিৱেশ এটাত সকলো মিলি জুলি লাগি ভাগি এসাঁজ খাই বহুত এটা ভাল লাগে আৰু আনফালে এয়া ভিতৰত এটা চৌকা আছে আৰু ইয়াতে বায়ে ভাত বহাই দিছে মৰি যাওঁ
চাবাইৰি তোমাক কলে কি বুলি মাতিলে চাই ৰবা মোৰে শুন ভয় লাগে কমাই আনিছা হাঁহি এটা মাৰি দিয়া হাঁহি এটা হে 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 আৰু এয়া আমাৰ মায়ে ভাতৰ পানী কাটিছে দিন যাই ৰাতি যাই সপোনে সাৰ চাফা এয়া আমাৰ ঘৰ দুৱাৰ এয়া মানুহ নাথাকে এয়া হৈ আছে আমাৰ গৰম পানীখিনি লাগে গৰম পানী এয়া ধান কাটিছে ধানখিনি ইয়াত থবলৈ মায়ে এয়া সাৰি আছে চাফা কৰি আছে কেনেকুৱা লাগিছে ইয়াত আহি গাঁৱৰ ঘৰত আহি তোমাৰ কেনেকুৱা লাগিছে এখেতেতো আৰু কি হৈছে কি নাই গমেই পোৱা নাই আৰু ভিনদেউ কেনেকুৱা লাগিছে আপোনাৰ ইয়াত মজা লাগিছে সদায় হে অ মন যায় গাঁৱলীয়া পৰিৱেশ এটা পাই ভাল লাগে কি কৈছে গাঁৱলীয়া পৰিৱেশ এটা পাই ভাল লাগে দি দিয়া অলপ এয়া আমাৰ গাঁৱৰ ঘৰ আৰু ইয়াতে আমাৰ ঘৰত কোনো থকা নহয় গতিকে আমি মাজে মাজে আহোঁ আৰু মই বহুত দিনৰ মূৰত আহিছোঁ বা মাহঁততো আহিয়ে থাকে প্ৰায় বহুত ভিতৰুৱা গাঁও আহিবলৈ বহুত প্ৰব্লেম হয় গতিকে আমি মাজে মাজে আহোঁ আৰু ইয়াত এয়া হাল বোৱাই থৈছে কিবা খেতি কৰিব চাগে আৰু এইটো এটা এক্সট্ৰা ৰুম হয় এক্সট্ৰা মানে ঘৰ মানে ইয়াত আহিলে খাই কৰি গুচি যোৱা হয় থাকাটো নহয় আৰু ইয়াতে মানে থাকিম বুলিয়ে মায়ে ঘৰ দুৱাৰ বনালে কিন্তু মানে অসুবিধাৰ কাৰণে আমি টাউনত গুচি গ'লোঁ ইয়াতে কলেজ স্কুল ওচৰত নাই আৰু এখন দোকানো ওচৰত নাই তেনেকুৱা মানে Sinaki sinaki sokure sinaki tu sokure এয়া ভিনদেউৱে মোক মাংস টেষ্ট কৰিব দিছে moni mure hiya khoni tu sokure tu poni kahinila hiyare churoni tumare
ইয়াৰ লগতে আমি ভাত খাব লৈছোঁ কাৰণ সময়ো বহুত কম এতিয়া আমি ঘৰলৈ উভতি যাব লাগিব আজি নেকি আমাৰ হাতত বহুত কম সময় হেতু কাৰণে আমি বেছি আয়োজন কৰা নাই ভাত আৰু মাংস আৰু মই বিলাহী সালাড অকন কৰিলো কাৰণ দূৰ আছে ঘৰে ঘৰে আকৌ যাব লাগিব ঘৰলৈ উভতি যাব লাগিব হেতু কাৰণে হাতত বহুত কম সময় সেইবাবে আমি এনেকৈ এসাজ খালুহি গাঁৱৰ ঘৰত ভালো লাগিছে আৰু বহুত এটা মানে ঠাণ্ডা পৰিবেশ গাঁৱলীয়া পৰিবেশ কলপাতত ভাত খাই বহুত বেছি এটা ভাল লাগিছে ওজনী নামনি মুৰে হিয়া খনি চকুৰে টোপনি কাহিনীলা এয়া এতিয়া আমি যাবলৈ ওলাইছো খালো বলো এতিয়া যাওঁগে আমি এতিয়া ন বাই যাব আৰু দেই বাই 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 গোহাঁই বাই বাই চুমা দাঁড়িয়ে চুমা বাই বাই হ'ব দিয়ক আৰু এয়া আমি ঘৰলৈ আহি আছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই